মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে অসমীয়া বিষয়। এই অসমীয়া বিষয়টো হৈছে প্ৰথম মান শ্ৰেণীৰ পাঠ ২৭। ইয়াত মই তোমালোকক পাঠত থকা প্ৰশ্নৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আগবঢ়াব বিচাৰিছোঁ। তোমালোকে এইখিনি বস্তু বহীত টুকি ল'বা, যাৰ সহায়ত তোমালোকে বছৰিকা পৰীক্ষা হওক বা ইউনিট টেষ্টত বহুখিনি সহায় পাবা। তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে মোৰ ভিডিঅ'টি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। তেন্তে এতিয়া আগবাঢ়ো মই ক'বলৈ। ইয়াত মই তোমালোক কিতাপত দেখুওৱা নাই বাৰু, মই ডাইৰেক্ট বহীতে লিখিছোঁ যে ১ নম্বৰটো হৈছে বাথৌ পূজা ক'ত হয়? উত্তৰটো হৈছে পথাৰত। ২ নম্বৰটো হৈছে পুৰণি পুথিখনৰ নাম কি? উত্তৰটো হৈছে ঋগ্বেদ। ৩ নম্বৰটো হৈছে খলিহনা ক'ত আছে? উত্তৰটো হৈছে খালত। ৪ নম্বৰটো হৈছে খৰালি কালত কি? উত্তৰটো হৈছে সৰিয়হ। ৫ নম্বৰটো হৈছে খেল পথাৰত কি পাতিছে? উত্তৰটো থিয়েটাৰ। ৬ নম্বৰ তেতিয়া আমাৰ মনবোৰ কেনে লাগে? উত্তৰটো হৈছে থৌকি বাথৌ লাগে। ৭ নম্বৰটো হৈছে থিয়েটাৰত কোন ওলাব? উত্তৰটো ঋষি মুনি। ৮ নম্বৰটো হৈছে খৰাহিত কি থৈছে? উত্তৰটো হৈছে আখৈ। ৯ নম্বৰটো হৈছে ঋষিজনৰ নাম কি? উত্তৰটো ঋষভ। ১০ নম্বৰটো হৈছে আগত দন্ত্য ঠ থকা দুটা বানান। উত্তৰটো হৈছে থৰ, থৈলা। ১১ নম্বৰ হৈছে মাজত ঠ মানে দন্ত্য ঠ থকা দুটা বানান, কথকি, পথিক, থলুৱা। এইটো তোমালোকক কাটি দিছোঁ দেই মই, এইটো নহয়। তাৰপিছত ১২ নম্বৰটো হৈছে কি? শেষত দন্ত্য ঠ থকা দুটা বানান। উত্তৰটো হৈছে বাথৌ, কথা, পুথি। ১৩ নম্বৰটো হৈছে আগত শ থকা দুটা বানান। উত্তৰটো হৈছে শৰ, শূল, খৰাহী। ১৪ নম্বৰটো হৈছে মাজত শ থকা দুটা বানান। উত্তৰটো হৈছে জখলা, আখল। ১৫ নম্বৰটো হৈছে শেষত শ থকা দুটা বানান। উত্তৰটো হৈছে আখৈ, শিলিখা, নিলিখা। এই নিলিখাটো নিদিলেও কথা নাই, শিলিখাটোৱে লিখিবা আৰু আখৈটোৱে লিখিবা। ১৬ নম্বৰটো হৈছে ৰি থকা দুটা বানান। মই ইয়াতে তিনিটাই দিছোঁ বাৰু, ঋগ্বেদ, ঋষি, ঋষভ। তোমালোকে যিটো সহজ পোৱা সেইটোৱে লিখি দিবা। তাৰ লগতে এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব যে শুদ্ধ বানানত ৰাইট চিন দিয়া। ইয়াত মই কিতাপত থকাৰ লগতে কেইটামান আৰু দিছোঁ যাতে তোমালোকৰ সহায় হয়। ইয়াত দিছে সখীয়তী, ইয়াতেও সখীয়তী, কিন্তু সখীয়তীত ইয়াত দীৰ্ঘইকাৰ আছে, ইয়াত হস্ৰইকাৰ আছে। তো আমাৰ সখীয়তীৰ শুদ্ধ শব্দটো হৈছে দীৰ্ঘইকাৰ থকাটো। খিৰিকী বানানটোত আমি সদায় দীৰ্ঘইকাৰ ব্যৱহাৰ কৰোঁ কৰ লগত, কিন্তু ইয়াতে আমাৰ হস্ৰইকাৰ থকাও দিছে। তো আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো আৰু ইয়াৰে হৈছে এইটো। গ নম্বৰটো হৈছে খৰাহী আৰু এটা দিছে খৰাহী। দুটা খৰাহী, কিন্তু এটাৰ হৰ লগত দিছে হস্ৰইকাৰ আৰু এটা হৰ লগত দিছে দীৰ্ঘইকাৰ। আমি খৰাহী বানানত সদায় হস্ৰইকাৰে ব্যৱহাৰ কৰোঁ, দীৰ্ঘইকাৰ নহয়। খৰাহীত আমাৰ হস্ৰইকাৰ হ'ব, এইটো শুদ্ধ হ'ব। হামখুৰি, হামখুৰি। হামখুৰিত আমাৰ কোনটো ব্যৱহাৰ হ'ব? ৰত হস্ৰইকাৰ। তো আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো। মথাউৰি, মথাউৰি। মথাউৰিৰ ৰত হস্ৰইকাৰটোহে আমাৰ ব্যৱহাৰ কৰা হয়। মাখিয়তীটো মই এটা সখীয়তী দিছিলোঁ, এতিয়া মই দিছোঁ মাখিয়তী, মাখিয়তী। এতিয়া কিন্তু মাখিয়তীত দীৰ্ঘইকাৰে ব্যৱহাৰ হ'ব। থিতাপি, থিতাপি। থিতাপিত ইয়াত দীৰ্ঘইকাৰ আছে, ইয়াত হস্ৰইকাৰ আছে। তো আমাৰ শুদ্ধ উত্তৰটো হৈছে হস্ৰইকাৰটো। তেন্তে
মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকক ছাত্ৰ ছাত্ৰীৰ লগতে অকণি বুলিয়ে ক'ব পাৰি এই অকণিসকলে তোমালোকে গোটেইখিনি বস্তু সম্পূৰ্ণভাৱে শুদ্ধভাৱে লিখি ল'বা আৰু ধুনীয়া কৰি বানান জোটাই পঢ়িবা যাতে তোমালোকৰ বানানবোৰ ভুল নহয় তেন্তে মৰমৰ অকণিহঁত মই আজি ইয়াতে বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ